লহৰে চুব পৰা নাই কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ অন্তৰ্গত এখন বিশেষ গাঁও মূলতঃ গাৰো সম্প্ৰদায়ৰ লোকে বাস কৰা বাকা নামৰ গাঁওখন আজিৰ তাৰিখতো কোভিড মুক্ত কেওফালে পাহাৰ অনুপম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গাঁওখনত বাস কৰা প্ৰতিজন লোকে আখৰে আখৰে মানি চলিছে কোভিড প্ৰটোকল এই বিষয়ে সবিশেষ জনাব আমাক দিগন্ত বৰদলৈয়ে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ যি বাকা গাঁও আছে বাকা গাঁওখনত মই বৰ্তমান উপস্থিত আছোঁ আৰু বৰ্তমান এই বাকা গাঁৱৰে সুন্দৰ পৰিৱেশ মই নিউজ লাইভৰ দৰ্শক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু লগতে এই গাঁওখনত এতিয়ালৈ কোভিডৰ যি দ্বিতীয় লহৰ এই দ্বিতীয় লহৰে এই গাঁওখনক চুব পৰা নাই তাৰ মাজতে মই দেখুৱাবলৈ যত্ন কৰিছোঁ সুন্দৰ পৰিৱেশ এয়া হৈছে সোণাৰু গছ এনেধৰণে জকমকাই ফুলি আছে আৰু কেৱল সোণাৰুৱে নহয় এই গাঁওখনত বিভিন্ন ধৰণৰ ফলে ফুলে জাতিষ্কাৰ হৈ আছে আৰু এই সুন্দৰ গাঁওখনক এতিয়ালৈ কোভিডে চুব পৰা নাই আৰু কোভিডৰ দ্বিতীয় লহৰে যেহেতু এই গাঁওখনত চুব পৰা নাই ইয়াৰ মূল কাৰণটো হ'ল যে কোভিডৰ যি প্ৰটোকল সেই প্ৰটোকল এই গাঁওখনৰ প্ৰতিজন লোকে আখৰে আখৰে পালন কৰে তেওঁলোকে ঘৰত থাকিলেও তেওঁলোকে মাস্ক পৰিধান কৰে আৰু যেহেতু কাৰফিউৰ সময়ত তেওঁলোক ঘৰৰ বাহিৰলৈ ওলাই নাহে আৰু যেহেতু চৰকাৰে কৈছে যে চেনিটাইজ কৰিব লাগে বাৰে বাৰে হাত ধুব লাগে মাস্ক পৰিধান কৰিব লাগে এনেধৰণৰ নীতি নিয়ম মানি চলাৰ কাৰণে এই গাঁওখনক কোভিডৰ দ্বিতীয় লহৰে চুব পৰা নাই তাৰ মাজতে মই এটা বিশেষ পৰিয়াল দেখুৱাইছোঁ আৰু এই বিশেষ পৰিয়ালটোৰ এজন মুৰব্বী আছে মই তেখেতৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিছোঁ দাদা ওচৰলৈ আহিলে ভাল হয় এই গাঁওখনত কিমান মানুহ আছে 5,000 to 4,000 এনে পপুলেশ্যন আছে কেনেধৰণৰ মানুহ থাকে ইয়াতেতো আমাৰ জানেই আমাৰ মানে এইটো ট্ৰাইবেল এৰিয়া হয় মানে ট্ৰাইবেল মানুহে থাকে ইয়াতে কিন্তু এনেকুৱা হয় ট্ৰাইবেল মানুহ হ'লেও নহয় বহুত বুজাৰ শক্তি থকা মানে গাঁৱৰ মানুহবিলাক সেইকাৰণে আজি এই হেৰি আমাৰ কোভিডৰ প্ৰটোকল মানি চলিছে এতিয়ালৈকে আমাৰ বাকাত তেনেকৈ নাই মানে কোভিড এতিয়ালৈকে তেনেকৈ পেচেণ্ট নাই কোভিডৰ দ্বিতীয় লহৰে এই গাঁওখনক এতিয়ালৈ চুব পৰা নাই এতিয়ালৈকে চুব পৰা নাই কাৰণ কিয় আমাৰ কোভিডৰ প্ৰটোকলটো চবেই মানি চলাৰ কাৰণে এতিয়ালৈকে চুব পৰা নাই গতিকে এটা সুন্দৰ পদক্ষেপ আৰু এটা ভাল খবৰ এটা মেছেজ হিচাপে ৰাজ্যবাসীলৈ গৈছে তাৰ মাজতে আপোনাক সুধিব বিচাৰিছোঁ আপুনি কি ক'ব এতিয়াও বহুতে কোভিড প্ৰটোকল মানি নচলে ৰাস্তাই ঘাটে নীতি নিয়ম কোভিডৰ নীতি নিয়ম উলংঘা কৰি ঘূৰি ফুৰা দেখা যায় আৰু বহুতে চেনিটাইজ নকৰে বজাৰতো দেখা পায় হেঁচা ঠেলা দেখিবলৈ পোৱা যায় এনেধৰণৰ লোকৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব চব ব্যক্তিৰে মানে দায়িত্ব এটা থাকে মানে এইটো চৰকাৰ মানে প্ৰটেক্ট কৰে এটা এইটো হ'ল ৱৰ্ল্ডত যিটো মহামাৰী হৈ আহিছে চবেই জানে গতিকে ইয়াৰ পৰা সাৱধান থকাটো ভাল চবৰ কাৰণে এইখিনিয়ে ক'ব বিচাৰোঁ আৰু চবকে সেইটোৱে মানে মেছেজ হিচাপে মই দিব বিচাৰোঁ চব মানুহৰে এইটো দায়িত্ব থাকে অকল চৰকাৰক দোষিলেতো নহ'ব আমি প্ৰত্যেকটা ব্যক্তিয়ে মানে এনেকৈ এইটো মানে হেৰি কৰিব লাগে মানে দায়িত্বটো ল'ব লাগে ধন্যবাদ জনাইছোঁ দিগন্ত বৰদলৈ